খণ্ডতেই আগবঢ়াবলৈ লৈছোঁ। অলপ পলম হ'ল বাৰু। যি কি নহওক, আমাৰ সাপেখাতী অঞ্চলৰ যিসকল মাটিৰ শিল্পী, যিসকলে গান গাই ভাল পায়, তেনেকুৱা এজাক মানুহৰ লগত পাৰ কৰা এটি সন্ধিয়া কিছুমান মুহূৰ্ত ভিডিঅ' আকাৰত আবদ্ধ কৰি ৰাখিলোঁ। তো তাকে আপোনালোকৰ লগত এই ভিডিঅ'টিৰ জৰিয়তে শ্বেয়াৰ কৰিছোঁ। তেওঁলোকৰ এই মঞ্চখনৰ নাম হৈছে ৰামধেনু চৰা। তো ইয়াতে সমগ্ৰ সাপেখাতী অঞ্চলৰ প্ৰায় সংখ্যক শিল্পী এই চৰাখনৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকে গান গাই ভাল পায় আৰু এই গানৰ কাৰণেই তেওঁলোকে নিজক পাহৰি যায়। তো গান তেওঁলোকৰ তেজে তেজে সোমাই আছে। তো আহকচোন তেতিয়াহ'লে আমি দ্বিতীয়টি খণ্ড উপভোগ কৰোঁ।
ইয়াতে দেখো নতুন সপোন কোনে তুমি চাই জুৰি থাকোঁ ফুলৰ পাতৰ সাধুন গাথোন এই নাও ভাবোঁ আপোন এই নাও নিজেই আপোন মই আগতে কৈছোঁ আমি গাঁৱৰ মানুহ অলপ চেষ্টা কৰিছোঁ আৰু একচুৱেলি আমাৰ যিহেতু ৰাস্তাটো বেয়া হোৱাৰ কাৰণে আমাৰ গাঁওখন গাঁও হয় নহ'লে টাউন হৈ লাগে তেতিয়া অলপ আগত বাহত বগলী নাচিছে আগত বাহত বগলী নাচিছে আৰু ফুলে কৈ বহুৱা হাঁহিছে মুখে মুখে হাঁহিলে ফুলৰ পাতৰ সাধুন গাথোন এই গাঁও আপোন আপোন এই গাঁও নিজেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে তুমি চাই জুৰি থাকোঁ ফুলৰ পাতৰ সাধুন গাথোন এই গাঁও আপোন আপোন এই গাঁও নিজেই আপোন সৰু বৰ নাই গাঁও ভমুলি সৰু বৰ নাই গাঁও ভমুলি উলাহতে দুলি কুন্দুলি চেনেহৰ এই বান্ধু ফুলৰ পাতৰ সাধুন গাথোন